Welcome to the leading site news. Asamcha Majdur Sangha Song Panchapatir Pipon CRS Gandhia Quarry Inghab Nangji Pugachi Song Padopon RS Gandhia Quarry Kidopok Ajok Sai Katikia Mo Arlong Kipang Bob Atomon Kahino Lapentowar Kanohok et Ajok Asamcha Majdur Sangha Song Vice President Avinas Ghatua Latum Pensodak Penkachi Song Padopon 17 nong Socheng Dhenta constituency ang Kangarlo Parku Pahar Northwestern Range ki Pardopon Naino Panimara Dimalong RS Gandhia Quarry kay Kiamat Kangreng Klungajok Pinangan rong arada tumkisung chitong nanglo Karbiang long makeserang long pusi Karbia kay tumhok Bonta Socheng Dhenta constituency Naino Panimara Dimalong Kilir seng anglong ki paru asai si klempon rong ki ningduk meme Lasi Asamcha Majdur Sangha Songpen Karbiang Long Autonomous Council Kachari Pon Dr. Tuliram Ronghang Ake Haya Panchuning Ripon Prabjin Pen Bangso Quarry Kang Hapon Jia Phan হয় আমি ক'ব বিচাৰিছোঁ আজি আমি ইয়াত সব ৰাইজে একত্ৰিত হৈছোঁ আমি অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ অন্তৰ্গত আৰু বৰ্তমান বৰমপুৰ সমষ্টিৰ অন্তৰ্গত থকা উদমাৰী পঞ্চায়তৰ এই পানীমাৰা ঠাইত আজি যি কেঁচাৰ দুটা বহাই পেলাই যি ৰাজ্যৰ অশান্তি সৃষ্টি হৈছে অসুবিধাৰ সৃষ্টি হৈছে ক্ষতিগ্ৰস্ত হৈছে গতিকে সেইখিনি আমি ৰাইজে আজি এই অঞ্চলৰ 50,000 ৰাইজে বহুত দুখিতত আমি আছোঁ আজি এই কেঁচাটো চলাৰ পিছত আমি আজি পানী খাব নোৱাৰিছোঁ আজি তলত যিখিনি মাইনিং ব্লাষ্টিং যেটো হৈ আছে মাইনিং ব্লাষ্টিংত আমাৰ বহুত ক্ষতি হৈ আছে আৰু যাত যেটো বাৰুদৰ যেটো গেছ সেই গেছত আমি প্ৰদূষণত মানে বিয়পি পৰে আমাৰ ৰাইজৰ বহুত বেমাৰ হৈ আছে আৰু এইটোৰ যেটো ৰাস্তা 40 টন 45 টন ইয়াত এইটো ৰাস্তা চলে য'ত নেকি 15 টন 12 টনৰ কেপাচিটি ৰাস্তাত 40-45 টন এইটো ৰাস্তাত গাড়ী চলে ডাম্পাৰ অভাৰলোডত তাৰ কাৰণে আজি 20 কিলোমিটাৰ ৰাস্তা আজি অৱস্থা মানে বিধ্বস্তৰ অৱস্থা হৈ গৈছে আজি এই ৰাস্তাটোত 20 কিলোমিটাৰ ৰাস্তাটো বিধ্বস্ত হোৱাৰ কাৰণে আজি বহুত আমি অসুবিধাত হৈছোঁ আজি আমি য'ত আমি 20 টাকা কৰবাত যাব লগা হয় তাত আমি 500 টকা ভৰিব লগা হৈ আছে কিয় এইটো হৈ আছে চৰকাৰে এইটো কিয় নাচায় গতিকে আমি বহুত এইটো চৰকাৰে আমাক জবাব দিব লাগিব আজি এইটো অঞ্চলত ভাৰতবৰ্ষৰ গোটেইখিনি ৰাস্তা পকি হৈ গ'ল কিন্তু আমাৰ এই 20 কিলোমিটাৰ ৰাস্তা আজিলৈকে পকি নহ'ল কিয় হোৱা নাই আৰু উদ্যোগপতি যেটো গুজৰাটৰ পৰা আহিছে RS গান্ধীৰ ল'ৰা আৰু RS গান্ধী মিলি পেলাই আজি সবক মেনেজ কৰি পেলাই ৰাখি আজি ইয়াত আবদ্ধভাৱে পাহাৰ খনন কৰিছে প্ৰাকৃতিক সম্পদ এটা ধ্বংস কৰিছে এইটো কিয় চৰকাৰে এইটো তাহাঁতক পাৰমিশন দিছে অনুমতি কিয় দিছে আজি এই প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ কাৰণে আজি আমাৰ গোটেই ৰাজ্যৰ অশান্তি সৃষ্টি হৈছে চৰকাৰে একফালে কৈ আছে যে আমি ডিজিটেল ইণ্ডিয়া বনাম কিন্তু আজি যাতায়াতৰ ব্যৱস্থা বেয়া হোৱাৰ কাৰণে আজি আমি না ডেভেলপ যাতায়াত যদি ভাল থাকিলে আমি ডেভেলপ হ'ম আৰু ডেভেলপ হ'লেহে আমি ডিজিটেল ইণ্ডিয়া কৰিব পাৰিম গতিকে আমি ডিজিটেল ইণ্ডিয়া কেতিয়া হ'ম চৰকাৰে আজি এইটো চকু দিয়া নাই কিয় আজি এই RS গান্ধী উদ্যোগপতিটো কিয় ইয়াত আনি পেলাই অকলে এটা উদ্যোগপতি এটা উদ্যোগপতি মানুহজনে যদি কোটি টাকা কামাই আছে এজনৰ লাভ হৈ আছে কিন্তু 50,000 ৰাইজৰ ইয়াত আমি ভুক্তভোগী আছোঁ কিয় এইটো হৈ আছে আজি আমি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিছোঁ এম্বুলেন্স যেটো মানুহ গৈ আমাৰ বেমাৰী গৈ আছে বেমাৰীত ৰাস্তাতে মৃত্যু হৈছে মহিলাকেইটা প্ৰেগনেণ্ট মহিলাকেইটা গাড়ীতে ডেলিভাৰী হৈ আছে তাত মৃত্যু হ'ব লগা আছে সাধাৰণ বেমাৰীকেইটাও মৰিব লগা আছে এই ৰাস্তাতে না এম্বুলেন্স যায় না স্কুল বাছ যায় কিয় এইটো আমি ভুক্তভোগী হ'ব লাগে এই উদ্যোগপতিক ইয়াৰ পৰা উঠাই পঠাওক নহ'লে আমি ৰাইজে গোটে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু চৰকাৰে এইটো অতি সোনকালে ইয়াৰ ব্যৱস্থা লওক আৰু যিমানজন এই RS গান্ধীৰ লগত হেৰি হৈ আছে গোটেইখিনি হাতে মিলি আছে মেনেজ হৈ আছে গতিকে সেই সকলোকে এৰেষ্ট কৰাৰ ব্যৱস্থা কৰক আৰু ইয়াক এৰেষ্ট কৰি পেলাই ইয়াক খেদি পঠাওক এইটোৱে আমাৰ ৰাইজৰ এটা মানে চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ হয় মই আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি যিহেতু ব্লাষ্টিঙত আমি ইমান অসুবিধাত পৰিছোঁ যে আমি বাৰুদ গেছত আমি ইয়াত থাকিব নোৱাৰা অৱস্থাত হৈ গৈছে আমি ৰিকুৱেষ্ট কৰিছোঁ CMক তুলিৰাম ৰংহাং ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো পাৰ্মিশ্যন কেতিয়াও দিব নালাগে DC কাৰ্বি আংলং DCক আমি অনুৰোধ কৰিছোঁ যাতে এইটো কেতিয়াও পাৰ্মিশ্যন দিব নালাগে আমি আকৌ DFক কাৰ্বি আংলং DFক আমি অনুৰোধ জনাইছোঁ যাতে এইটো কেতিয়াও এইটো পাৰ্মিশ্যন দিব নালাগে কাৰণ আজি আমি ৰাইজে ইমান ভুক্তভোগী আছোঁ গতিকে ৰাইজৰ যি ক্ষতি হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি চাওক আমাৰ এই ঘৰখিনি আজি আমি এই মোবাইলৰ ফটো দি দেখাব বিচাৰিছোঁ আজি এনেকুৱা ঘৰ ফাটি আছে
আমাৰ ৰাইজৰ সাধাৰণ শ্ৰমিকৰ ৰাইজৰ ঘৰ যদি এনেকুৱা ফাটি ফাটি কেতিয়াবা ইয়াত ভূমিকম্প হ'লে গোটেই ৰাইজ কোৱাৰ্টাৰত যিমান মানুহ থাকিব চব মৰিব লগা হ'ব। গতিকে যাতে এইখিনি আমি আপোনালোকক ফটোৰ আকাৰে দেখুৱাই আছোঁ, মোবাইলত ফটো মাৰিছোঁ, এনেকুৱা 200ৰ ওপৰত ঘৰ ফাটিছে। গতিকে আমি CM তুলিৰাম ছাৰক ৰঙাং ছাৰক আমি অনুৰোধ জনাওঁ যাতে এনেকুৱা পাৰ্মিশ্যন যাতে নিদিয়ক, আবদ্ধভাৱে যিটো পাহাৰ খনন হৈ আছে সেইটো যাতে বন্ধ কৰাৰ ব্যৱস্থা কৰক। তেখেতক আমি আমাৰ ৰাইজ ফালৰ পৰা অনুৰোধ জনাইছোঁ। 50 টন এই গাড়ীতে এইটো গৈ আছে, 10 চকীয়া চাকা 10 চকীয়া ডাম্পাৰত যদি 50 টন যদি যাব পাৰে, এই যোনটো 20 টন ৰাস্তা 50 টন গাড়ী গৈ আছে, এইটো ৰাস্তাটো কেনেকুৱা থাকিব কওকচোন আপোনালোকে। চাওক আজি ৰঙাং ছাৰ আপুনি চাওক, আজি এইটো ৰাস্তা তেনেকৈ আবদ্ধভাৱে পাথৰ কঢ়িয়াই নিছে, পাহাৰ খনন কৰি আছে, প্ৰাকৃতিক সম্পদ ধ্বংস কৰি আছে, গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে। গতিকে আমাৰ ইনভাইৰমেণ্টটো যেনেকুৱা বেয়া হৈ আছে, আমাৰ ৰাইজৰ অনাগত দিনত এতিয়া আমাৰ ৰাইজৰ বহুত বিপদত সন্মুখীন হ'ব লগা হৈ আছে। মই এইটোৱে আমি দাবী জনালোঁ যাতে ৰঙাং ছাৰে এইটো কেতিয়াও পাৰ্মিশ্যন দিব নালাগে। এইটো আমাৰ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি আপুনি যাতে আগন্তুক দিনত সুস্থ আৰু সবল পৰিৱেশ গঢ়ি উঠাৰ প্ৰতি লক্ষ্য ৰাখি যাতে এইখিনি পাৰ্মিশ্যন মানে নিদিয়াৰ ব্যৱস্থা এটা কৰিব লাগে বুলি তেখেতক আমি অনুৰোধ জনালোঁ। কি হয় আমাক কেতিয়াও ৰাইজক আন্ধাৰত ৰাখি সিহঁতৰ দিনত নকৰে, মানে ৰাতি কৰে এইটো ব্লাষ্টিংটো, আৰু ৰাতি ব্লাষ্টিং কৰাৰ পিছত আমাৰ ৰাইজে গোটেই এইটো এৰিয়াটো হিলি যায়। আৰু হিলাৰ কাৰণে আজি এই যিটো ঘৰ ভাঙি আছে আৰু যিটো আৰু পানীৰ ব্যৱস্থাটো বন্ধ হৈ গ'ল, প্ৰায় 3-4 কিলোমিটাৰ পানী বন্ধ হৈ গ'ল। গতিকে আমি ইমান ভুক্তভোগী হৈ আছোঁ, চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যাতে এই RS গান্ধীৰ কেঁচাৰটো 2টা কেঁচাৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক। এইখিনি মই চৰকাৰকো অনুৰোধ জনাইছোঁ, নহ'লে অনাগত দিনত আমি বৃহৎ প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম।